নমস্কাৰ সকলোলৈকে। আজি ৰাতিপুৱা সোনকালে শুই উঠি শেৱালি ফুল বুটলিলোঁ। বেলেগে বুটলাৰ আগতেই ময়ে টপাটপ ফুলখিনি বুটলি ল'লোঁ, কাৰণ আজি বহুত বছৰৰ মূৰত শেৱালি ফুলৰ ভাজি খাম। আপোনালোকে বাৰু শেৱালি ফুলৰ ভাজি খাই ভাল পায়নে জনাবচোন। মই পিছে বৰ ভাল পাওঁ। সেইকাৰণে বেছি দেৰি নকৰি মই ফুল আনি সোনকালে বনাবলৈ ধৰিলোঁ। পোনপ্ৰথমে ফুলখিনি আনি লৈ মই এনেদৰে ধুই ল'লোঁ। সকলোৱে এইটো তিতা খাই ভাল নাপায়, মই পিছে বৰ ভাল পাওঁ। সেইকাৰণে জল্দি বনাবলৈ ধৰিলোঁ। কেৰাহীখন গৰম কৰি তাতে দিলোঁ সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ, হালধি আৰু এটা ডিম। ডিমৰ লগত শেৱালি ফুলৰ ভাজি খাই বৰ ভাল লাগে। আপোনালোকে যদি এই সোৱাদ লোৱা নাই তেন্তে ল'ব দেই। আৰু এই ভাজিকণ বনাবলৈ যে তেনেই সহজ। এতিয়া মই ভাজি লোৱা ডিমখিনিত শেৱালি ফুল দি খন্তেক সময় ভাজি ল'লোঁ আৰু জোখমতে নিমখ দিলোঁ। শেৱালি ফুল একেবাৰে তাকৰ আছিলে, সেইকাৰণে লগতে মই ভাত কেইটামানো দি মিহলাই দিলোঁ। আপোনালোকে এইটো জুতি কিন্তু ল'বলৈ কেতিয়াও নাপাহৰিব দেই। আৰু এইদৰেই মই ভাল পোৱা শেৱালি ফুলৰ ভাজিখিনি ৰেডি হৈ গ'ল। এতিয়া মই এটা বানবাতিত ধুনীয়াকৈ বাঢ়ি লৈ আপোনালোকক দেখাবৰ বাবে ভিডিঅ' কৰিলোঁ।